কঙালী কবি পাহাৰ ফুকন। লোকনাথ গোস্বামীয়ে কণ্ঠত নিগৰাইছিল, মগাই বোলে ঢোলৰ মাত, ধিনিকি ধিন্দাও, সোণৰ অসম নালাগে মোক মাটিৰে সজাও। আজি হেনো সেই দিন নাই, নাই ঢেঁকীৰ মাত, হেৰাল পেটৰ ভাত। ভূপেন দাই এটি গীতত সুৰ দিছিল, অগ্ৰৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্ৰপাত বিলালে। আজি ভূপেন দা নাই, মধুৰ স্মৃতি হ'ল। কোনে ক'ব আজি ময়েই জ্যোতিপ্ৰসাদ, ময়েই বিষ্ণুৰাভা, ময়েই মামণি বাইদেউ, ময়েই মঘাই ওজা। তুমি আহিবা কাঙাল দিনত, পেটত আৰু নাবান্ধো গামোচা। তুমি আহিবা ফাগুনৰ লঠঙা দিনত, উৰুঙা উৰুঙা গোন্ধাব মোৰ আবতৰীয়া বৰতীয়া গা। তুমি আহিবা কাঙাল দিনত, দুখ সময়ৰ সতে মুখামুখি হোৱাৰ পাছত আমি পুনৰ লগ হ'ম। আপাতত তোমালোক অতীতেই নহয়, তোমালোক বৰ্তমানৰ, অতীতৰ আৰু ভৱিষ্যতৰ এডাল স্বপ্নীল সাঁকো, শব্দৰ মায়াজাল, যি শব্দৰ বুকুত খোজ দি ভৰ দি জীয়াই থাকিম আমি অসমীয়া জাতি। জ্যোতিপ্ৰসাদৰ পৰা বিষ্ণুৰাভালৈ, মঘাই ওজাৰ পৰা তোমাৰ ঢোলৰ চেওলৈ, ক্ৰমশ ৰাখিম মান আমি অসম মাতৃ, ক্ৰমশ তেতিয়াৰ পৰা এতিয়ালৈ, ভূপেন দাৰ পৰা মামণি বাইদেউলৈ। আপাতত নিঃশেষ কৰিব নোৱাৰে অতীতৰ গৌৰৱ, হেঁপাহৰ মুখ